ইনষ্টাগ্ৰামত কেতিয়াবা আপুনি ৰীল চাই থাকোঁতে কোনোবা এটা ৰীল আপোনাৰ ভাল লাগি যায় আৰু সেই ৰীলটো আপুনি ডাউনলোড কৰি আপোনাৰ হোৱাটছআপ ষ্টেটাছত আপুনি লগাব বিচাৰে কিন্তু ডাউনলোড কৰিব নোৱাৰে কাৰণ তাত ডাউনলোড অপশ্যনটোৱে নাথাকে। চ' যদি কেতিয়াবা তেনেকুৱা হয় তেন্তে এটা চিম্পল ট্ৰিক্সৰ সহায়ত আপুনি ইনষ্টাগ্ৰামৰ সকলো ভিডিঅ' ডাউনলোড কৰি ষ্টেটাছত লগাব পাৰিব। তাৰ কাৰণে কোনো ভিডিঅ' ডাউনলোডাৰ এপ্লিকেশ্যন ইনষ্টল কৰাৰ প্ৰয়োজন নাই। ইয়াৰ বাবে প্ৰথমে ইনষ্টাগ্ৰামটো খুলি ল'ব। যিটো ৰীল আপোনাৰ ভাল লাগে বা যিটো ৰীল আপুনি ডাউনলোড কৰিব বিচাৰে সেই ৰীলটোৰ শ্বেয়াৰ অপশ্যনত যাব। শ্বেয়াৰ অপশ্যনত যোৱাৰ লগে লগে তলত কপি লিংক বুলি পাব। লিংকটো কপি কৰি ল'ব। লিংকটো কপি কৰি টেলিগ্ৰামত আহিব। টেলিগ্ৰামত যোৱাৰ পাছত ওপৰত চাৰ্চ অপশ্যনত ভিডিঅ' ডাউনলোডাৰ বুলি চাৰ্চ কৰিব। এটা ভিডিঅ' ডাউনলোডাৰ বট এটা পাব। এই বটটোত যাব। বটটোত গৈ মেছেজ অপশ্যনত সেই লিংকটো পেষ্ট কৰি দিব আৰু চেণ্ড মাৰি দিব।